अभी टाइम हुआ है 5:30 AM और मैं पूरा सवेरा ही निकल के आ गया क्योंकि आज मैं जाने वाला हूँ तामुलपुर और मैं जाऊँगा आर्जा कॉलेज की मैथ्स डिपार्टमेंट का माननीय सर रंजन दास सर के गांव। और मैं अभी तो साइकिल लेके आ गया घर से क्योंकि मुझको कॉलेज से लेके जाएगा और कॉलेज में साइकिल को रखूँगा और जाऊँगा। और मैं आप लोग को थोड़ा कॉलेज मतलब हम लोग का कॉलेज मतलब बहुत सुंदर बना दिया, तो थोड़ा कुछ दिखा सकते हो तो आप लोग को दिखा दूँगा कैसा हुआ है आर्जा कॉलेज। तो चलो चलो चलो, मैं अभी पहुंच गया हूँ आर्जा कॉलेज और यहाँ पर मैं अपना साइकिल रख दिया है और ये रहा आर्जा कॉलेज का कैंटीन। और कैंटीन का ये यहाँ पर बैठ के सब लोग खाता है और वहाँ से जाने से मिलेगा डिपार्टमेंट ऑफ मैथमेटिक्स। वो रहा डिपार्टमेंट ऑफ मैथमेटिक्स, ऊपर एकदम ऊपर वाला नहीं, इसका नीचे। और ये रहा सेंट्रल लाइब्रेरी। ये रहा ऑडिटोरियम हॉल और ये सब डिपार्टमेंट मैथमेटिक्स का है रूम। शायद ये पीजी फर्स्ट सेम सेकेंड सेम का है। और सुंदर सा ये गार्डन, अंदर अंदर जाता हूँ, अंदर अच्छा लगेगा। আমাৰ যাত্ৰা এই টোলগেটেৰে আৰম্ভ কৰিলোঁ। তো বলক এতিয়া আমি যাওঁ তামোলপুৰলৈ। ছাৰৰ গাঁওখন এবাৰ চাই আহোঁ কেনেকুৱা লাগে। সি তামোলপুৰ কি জেগা আহি পালোঁ, নাম চাম নাজানো, গতিকে য'তে আহিছোঁ কিন্তু জেগাটো চাবলগীয়া, বহুত ধুনীয়া জেগা। ইয়াত মানে ইমান ভাল লাগিছে, কি ধুনীয়া সুন্দৰ বতাহ। দিছ ইজ কল তামোলপুৰ। আৰু ইয়াত কি ধুনীয়া পানী আহি আছে। পানীটো বাৰু অলপ লেতেৰা হৈছে কিন্তু চাব লগা, ভাল লাগিছে কিবা। ধুনীয়া বতাহ মাৰি আছে। ছাৰক তাত এৰি থৈ আহিছোঁ, মানে অলপ বোলো ছাৰৰ গাঁওখন চাওঁ কেনেকুৱা। অলপ ভিতৰ চাইডে আহি গ'লোঁ, ধুনীয়া জেগা কিন্তু। এতিয়া যাবলৈ ওলাইছোঁ অলপ ঘূৰিবলৈ। আৰু মোৰ লগত আছে তুমি Jyotishan? Jyotishan? No? Chalo. এটা তামোলপুৰত মানে আমাৰ মামাহঁতৰ ঘৰত। আমি মাঠবালি ঘূৰিছোঁ।
চাইকেলখনতো এনেকৈ দিবা নোৱাৰি, এনেকৈও দিবা নোৱাৰি, তই এনেকৈ দিব পাৰি পাৰি কিন্তু চাইকেল দেখে দে অলপ চাইকেলখনৰ এই এনেকুৱা অৱস্থা মানে এনেকৈ দিলি মানে থাকে দেখোন। আছে চাইকেলখন ভাল। তো মোৰ লগত আছে কোন? অংশুমান, এই ৰঞ্জন। আহিছোঁ তামোলপুৰ, আমাৰ মেথছ ডিপাৰ্টমেণ্টৰ ৰঞ্জন দাস ছাৰৰ আপোন ঘৰত। ছাৰে লৈ আহিলে আৰু এবাৰ আহিছিলোঁ। কেতিয়া আহিছিলোঁ? বহুত দিন হৈ গ'ল নেকি? গৰম দিন আছিল নেকি তেতিয়া ন? আৰু তেতিয়া মোক ই বহুত লাজ কৰি আছিল। আৰু ল'ৰাটো অলপ উৎপতীয়া। ক'ত যাই ইফালে? অঁ, এইখিনি কি কয় বাবু? মাথোৱাৰী। নাম নাই মানে? হা? নাম নাই। চিনাকি নহয়, ইও নাজানে ময়ো নাজানো, কিন্তু জেগাটো বহুত ধুনীয়া জেগা। তো আৰু ক'ৰবাত লৈ যাবা নেকি ক? কিয় জেগাত ঠাই নাই? कहाँ आगे? उधर वो क्या है? ब्रिज के पार। ब्रिज है ना, चलो खुश करिए जाते हैं, है कि नहीं? खुश करिए जाते हैं। তো বাবু আৰু মই এতিয়া এই অলপ আগৰ ফালে যাই অলপ ঘূৰি আহোঁ। বাবুই বোলে ক'তো নোলায়। তাতে আগতে আহি পাইছিলা নে নাই? পাপাৰ লগত আহিছিলা? এতিয়া অহাই নাই মানে? মোৰ লগত ফাৰ্ষ্ট নেকি? আজি লগত কেইবাৰ হ'ল? দুইবাৰ? মই আজি আহিয়ে 6 বছৰ আছা, কিন্তু মই আজি আহি মই দুইবাৰ আহিলোঁ। কেনে মানে মই ইয়াতে থাকিলে কেইবাৰ আহিলোঁ হয়? আপুনি আকৌ ডাঙৰ মানুহ কি? এই আপুনি ক'বা নালাগে, তুমি বুলি ক'বা, হয় না? দাইদে নহয় জানো? আৰু আহিম না নাহিম তোমাৰ ঘৰত? আহিবতো লাগে, কিন্তু পাৰমিশ্যন থাকিলে। কাৰ পাৰমিশ্যন লাগে? মামাৰ। অ' মামেৰে মানে মোৰ ছাৰ। ছাৰৰ লগত আহিম দিয়া আৰু ন সেনেকৈ আহিয়ে থাকে ন? আহিম দিয়া আৰু। অঁ, মামাক ভয় কৰা নে নকৰা? হা? খং কৰে? মাৰি পাইছে নেকি? মাৰিব নাই, মৰম কৰে? অঁ, তো ৰাইজ জেগাটো ইমান ধুনীয়া জেগা, একদম কি ধুনীয়া ঠাণ্ডা বতাহ, কি বুলি ক'ম, ভাষা নাই। তামোলপুৰ সঁচাই তামোলৰ পুৰ ন? ইয়াত বহুত তামোল পায় নেকি? ঔবাৰীতো নাই, কিন্তু কি ঔবাৰী আৰু তামোলপুৰত তামোল নাই, কিন্তু তামোলবাৰী কি তামোলপুৰ তাকো চৰি কেনেহেন মানে ন? এখন কি ব্ৰিজ? হাগ্ৰামা ব্ৰিজ নেকি? হা? এখন ব্ৰিজখনৰ নাম কি? এই দৱা কিমান আছে? বহুত দৱা আছে নেকি? ক'ব নোৱাৰি ন? সাঁচিব পাৰি? সাঁচিব পাৰি? ব্ৰিজখন ইফালে ৰাস্তা আছিল নেকি আগতে? হা বাবু? ব্ৰিজখন বহুত পুৰণি দেখোন ব্ৰিজ। আৰু ইফালে এনেকৈ যাই কি পাম? অ' তোমাৰ কাম নাই, কাম নাই। আৰু এইখনে হৈছে বিখ্যাত তামোলপুৰৰ বিখ্যাত ব্ৰিজ ন? নৰ্মেল চাবা, পৰি যাবা, কিন্তু পৰি গেলি পিছত আকৌ জীৱন জিন্দাবাদ হৈ যাব। জীৱন জিন্দাবাদ হৈ যাব। ইফালেদি আমি এইবাৰ ইফালেদি যাম নেকি?
अंशुमान की नाम चलो थोड़ा आगे चलते हैं फिर आओ लौट के आएंगे की नाम कौन ज्योतिषमान मैं अंशुमान भाबी आছো ज्योतिषमान হে এটা খেতি হয় ন বহুত হয় তোহাৰ খেতি কৰে না হুম? তোহাৰ খেতি কৰে না নকৰে 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 তো এতিয়া পথাৰ পথাৰ এইফালেও পানী ইফালে পথাৰ এইটো মাথাউৰি ইয়াতে বানপানী নহয় না নহয় বেছি ভাগ নহয় হুম? বেছি ভাগ নহয় কম ভাগ হয় কম হয় ন এতিয়া মই যদি থাকলোঁ হয় কি কৰিলোঁ হয় জানো না মিলা হয় এতিয়া মই গা ধুলোঁ হয় সদায় সদায় গা ধুলোঁ হয় ৰাস্তা বন্ধ দেখোন ৰাস্তা মই কেনেকৈ পাৰ হ'ম হা হয় দি সেই আলিটো দি বাপৰে বৰ ডেঞ্জাৰ ৰাস্তা হে হাগ্ৰামা ব্ৰিজ না কি আমি বিখ্যাত ব্ৰিজ পাৰ হয় বিখ্যাত মাথাউৰি আহি পাইছোঁ উঠোংগা বাচি গ'লোঁ চাবা আৰু এইখনেই হৈছে তামোলপুৰ আৰু তামোলপুৰৰ এখন সৰু গাঁও আপোনালোকৰ ওচৰলৈ মই দেখাবলৈ যত্ন কৰিলোঁ লগতে মোৰ ভিডিঅ'টো যদি ভাল পাইছে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ